হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ নিমকিৰ ৰেচিপি। আহকচোন চাওঁ কেনেদৰেনো বনাওঁ। আজি ৰেচিপিটোৰ বাবে লাগিব এবাটি ময়দা। এই বাতিটো জোখেৰে মই লৈ লৈছোঁ এবাটি ময়দা। আৰু লগতে লাগিব কালজিৰা। কালজিৰা অলপ মই দি লৈছোঁ। আৰু যিটো আমি খোৱা চ'দা অলপ দিছোঁ। আৰু ইয়াতে দিম এতিয়া অলপ নিমখ। লগতে ৰিফাইন দিব লাগিব 4 টেবুল চামুচমান দি দিব লাগিব। এইখিনি এতিয়া আমি ভালদৰে মোহাৰি মিক্স কৰি ল'ম। এনেদৰে এইটো জোখত ৰাখিব লাগিব। মুঠি মাৰি দিলে এইটো জোখত ৰাখিব লাগিব। এতিয়া আমি পানীখিনি অকণকৈ দি আটা মঠাৰ দি মঠিব লাগিব। কিন্তু আটা যিমানটো জোখত মঠা হয় তাতকৈ অলপ টানকৈ ৰাখিব লাগিব। এইখিনি মোৰ এতিয়া মঠা হৈ গৈছে আৰু এতিয়া আমি এইখিনি 10 মিনিটমান ঢাকন দি থৈ দিম। এতিয়া মই এইদৰে 5টামান কৰি ল'ম। এতিয়া আমি এইটো ৰুটি বেলাৰ নিচিনা বেলনাখনত বেলি ল'ম। চাওকচোন এইটো জোখত ৰাখিব লাগে। এতিয়া মই এইখন ছুৰীখনে কাটি ল'ম। ৰুটিখন গোল নহ'লেও একো নাই, যিকোনো এটা ছাইডৰ পৰা আপোনালোকে নিমকিৰ আকাৰত কাটি ল'ব। এয়া মোৰ ধুনীয়াকৈ কাটি হৈ গ'ল। আৰু এতিয়া কেৰাহীখন পাতি ল'লোঁ। পাতি তেলখিনি গৰম হ'বলৈ দি দিলোঁ। এতিয়া মই লাহেকৈ নিমকিখিনি তেলত দি যাম। এনেদৰে দেখিছেনে লাহে লাহে কেনেকৈ এটা এটা হৈ দিছে।
প্ৰথমতে আপোনালোকে গেছটো হাই ফ্লেমত ৰাখিব, তাৰপিছত অলপ মিডিয়াম কৰি দিব। এতিয়া মই এইখিনি এনেদৰে ভাজি থাকিম। যেতিয়া ৰঙা পৰিব, এয়া দেখিছেনে ৰঙা পৰিছে, এতিয়া মই এইখিনি কাগজ এখনত কাঢ়ি থ'ম। এইখিনি ৰঙা হোৱালৈকে ভাজি থাকিব। যেতিয়া ৰঙা হ'ব তেতিয়া আপোনালোকে কাগজৰ ওপৰত ৰাখি দিব। এইখিনি মোৰ এতিয়া হৈ গৈছে। মই এতিয়া আকৌ কাগজখনৰ ওপৰতে কাঢ়ি পিনি থৈ দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া চাওকচোন দোকানত পোৱাৰ নিচিনা কিমান মচমচীয়া হৈছে। এইখিনি এতিয়া আপোনালোকে বৈয়ামত ভৰাই ৰাতিপুৱা গধূলি চাহকাপৰ সৈতে খাব পাৰে।